বহুত দিন হ'ল ভালকে ক'তো চুৰ এটা কৰিবলৈ পোৱা নাই। 10 টকীয়া নোট এখনৰ বাহিৰে জেপত একো এটা নাই। কিমান দিন হ'লেও এইখনে জেপত সোমাই আছে, তাকো এইখনো ফলা। এই বহুত দিনৰ পৰা জেপতে সোমাই আছে, এইটো নাপাওঁ। Oh no! এক্সাৰচাইজ এখন কৰিছো। এইটো চাচোন। কি নেদেখিলি? নাই এইটো চাচোন ভালকে নেদেখি। কি হলে? কি হোৱা দেখিছ তই? কি নাচি আছো? ক'ত নাচি থকা দেখিছি তই? এই ফুলনি মানে বাগিচা গানটো যে মনত পৰি গ'ল মানে। এই চাহ চাইছিলি বহুত দিন হ'ল ভালকে চুৰ এটা কৰিব পৰা নাই, বুজিছ? মোৰ হাতত এটা আইডিয়া আছে। কি আইডিয়া কচোন? পেলে 10 টকা দৌ। ইমান দিনৰ পৰা ইমান কষ্টৰ মূৰত খাটিছিলো, কি বুজিবি? সেই পুনাকণহঁতৰ ঘৰত যদি তেজ চুৰ কৰিছিলো তেতিয়া পাই আছে। হ'ল আইডিয়াখন কোনটো দি ক বহুত ভাল বুদ্ধি দেখোন। মোৰ মতে কাইলৈ পৰা কামটো আৰম্ভ কৰা আহিব নেকি? এযোৰ লাগিব। দে না পিন্ধোহে। ঐ এইযোৰ ফুটপাথৰ পৰা মাৰাযোৰ নহয় নে বাৰু? দেখা লাগিছে। তুমি পাই গলি দেখোন। আৰু মাৰা হাতটো হয় না, বহুত কষ্ট কৰি মাৰিছিলো। বিষটো মৰাই নাই। কি হ'ল? হেই একো হোৱা নাই অ'। কাণখন চা তাই ইমান বম 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 ভোলানাথ, শিৱ বম বম ভোলানাথ, দুপদে নাতলে ওলাই। বম 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 ভোলানাথ, শিৱ বম বম ভোলানাথ, বাটতে বাটকে হেৰাই। যেনেকে যায় য'তে সোমাই ঘূৰি 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 চাই। ইমান মৰম কৰিছিলো। চিকাৰ পাই গ'লো। Let's go! সিফালে যায় সিফালে যায়, জীৱনে জুলুম কৰি যায়। বাচ্চা হাতী দুনাই বাতি What's your problem? বাবা, মোৰ ঘৰত ডাঙৰ সমস্যা হ'বলৈ ধৰিছে। তোমাৰ ঘৰত এটা ডাঙৰ ভূতে বাস লৈছে। কি? ভূত? মোক ভয় নেহে থৈ গৈছে। ইয়াত ভূত ক'ৰ পৰা আহিল? ভূত মানে ভূত? তোমাৰ যে ঘৈণীয়ে যে ভূতে কৈছে, ভূতে এৰি থৈ গৈছে। এয়া ভূতৰে কাণ্ড। ভূতে কৰিছে, ভূতে। কি? প্ৰভু, এই ভূতৰ পৰা কেনেকে ৰক্ষা পাম মই? কিন্তু আমিও জানো, সেইটো আমি জানো। আমি চব জানো। তেনেহ'লে প্ৰভু মই এতিয়া কি কৰিম? তুমি এটা কাম কৰা, তোমাৰ ঘৰত যিমান গহনা আছে আৰু অলপমান চাউল আৰু কি খুজুই আৰু কি পইচা। আৰু অলপ পইচাৰ সৈতে আমাক গতাই দিয়া। হয়। আমি তাত থকা ভূতটো খেদি পেলাই, মানে তোমাৰ ঘৰত থকা ভূতটো খেদি পেলাই সকলো কাম সম্পন্ন কৰি দিম। পিছদিনাই দেখিবা তোমাৰ ঘৈণী তোমাৰ ওচৰত। বম ভোলেনাথ। বম। আহক তেনেহ'লে আহক প্ৰভু। এয়া লওক। পিয়ৰ কোন হয়নে? হয়। মন্ত্ৰ আৰম্ভ কৰা। সকলো অপায় মংগল দূৰ হৈ যাব তোমাৰ। তুমি কাম এটা কৰা, পানী এগিলাচ আনা
ঐ আহিছে আহি গ'ল কি एक गिलास ओम शांति ओम शांति 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 ओम शांति তুমি এইটো খুৱাই দিয়া তুমি এইটো ঘৰৰ চৌপাশে ছটিয়াই দিবা আৰু এইখিনি বস্তু তুমি ৰাতি শোৱাৰ আগত একোপ খুলি চাবা এতিয়া খুলিলে কিন্তু তোমাৰ অপয়াৰ মংগল একো দূৰ নহ'ব ৰাতি শোৱাৰ আগত এবাৰ ঘূৰি লৈ যোৱা বম বম তেনেহ'লে আমি আহোঁ বম বম ঘটিলো আজি মানুহটোৱে ঘূৰি চালে দিগদাৰ হ'ব পলা এতিয়া 1 মিনিট স্টার্ট বম 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 ভোলানাথ শিৱ বম বম ভোলানাথ দুপদে নাতলে ওলাই বম বম মোৰ ঘৰনি ঘূৰি আহিব সেইটো আকৌ কি হ'ল তোৰ কি হৈছে তোৰ ঘৰনি এৰি থৈ গৈছে মোৰ মতে তই কান্দিবহে লাগে তই হাঁহি আছ যে সেই এইটো নে বাবা দুজন আহিছিল বাবা দুজনে চাউলত আৰু পানীত মন্ত্ৰ মাতি থৈ গৈছে মোৰ একেবাৰে চব দুখ চাফা তোক ঠগিলে নিচিনা লাগিছিল বলচোন বল বেগটো চাওঁগে বল বেগ নুখুলিবি এইটো এই দে গহনা নাই দেখোন গহনা নাই ধৰ ছাৰ আজি দেখোন চিভিল ড্ৰেছত আহিলে বিক্ৰম কি ক'বা এই চুৰুকেইটা যে হৈছে যোনকেইটা কাণ্ড হৈছে সেইকেইটাও বহুত প্ৰেছাৰ উঠিছে আজি হেডকোৱাৰ্টাৰৰ পৰা ফোন কৰিছে ইমিডিয়েটলি আমি চুৰিটাক ধৰিব লাগিব তুমি চিন্তা কৰিব নালাগে সিহঁত কেইটাক মই ভালকৈ চিনি পাওঁ যি কৰিব লাগে মই কৰিম তুমি খালি ঘৰৰ পৰা চিভিল ড্ৰেছত আহি যোৱা অ'কে ছাৰ মই কিন্তু আহিলোগে দেই বলক যাব লাগে আপুনি সিহঁতক যিমান ধৰাটো সিমান সহজ বুলি ভাবিছে সিমান সহজ নহয় কিন্তু সেইবাৰ সতৰ্ক থাকিব আৰু ৰখকচোন ছাৰ ইহঁতক ধৰিমনো কেনেকৈ সিহঁতক ধৰাৰ এটাই উপায় আছে কি উপায় ছাৰ উপায়টো অলপ জটিল ছাৰ মানে মই বুজা নাই মই শুনা মতে যোনকেইটা চুৰ কৰি আছে সিহঁতৰ গেংটোৰ মাত্ৰ দুটাই আছে আৰু সেই দুটাৰ মাজত এটাৰ নাম হ'ল অভি আৰু সেই অভি নামৰ ল'ৰাটো এজনী ভনীয়েক আছে সি ভনীয়েকজনীক বহুতেই ভাল পায় অৰ্থাৎ ভনীয়েকজনীৰ কাৰণে যিকোনো কাম কৰিব পাৰে গতিকে আমি যদি ভনীয়েকজনী আমাৰ ফলীয়া কৰি ল'ব পাৰোঁ বুজাই বঢ়াই তেনেহ'লে গোটেই কেছেই আমাৰ ফালে আহি যাব কিন্তু ছাৰ কথাটো বেয়া হ'ব নেকি যেতিয়া চিধা আঙুলিয়ে ঘিউ নোলায় তেতিয়া আঙুলি বেকাক কৰিবই লাগিব ছাৰ মই ঘৰৰ পৰা কাপোৰটো সলাই আহিলোঁ এতিয়া সোনকালে ফোন কৰাটোৱে ভাল হ'ব নেকি ঠিকেই কৈছে আপুনি ফোনটোতো কৰিবই লাগিব এতিয়া কৰাই ভাল ছাৰ ছোৱালীজনী আহিলে আহিলে নেকি ছোৱালী মাতি দিয়াচোন ইয়ালৈকে কাগজ মাতি দিওঁ তুমি আহিলা ন ৰ'বা মই যে তোমাক ঘৰত যাই গৈছিলোঁ
তেনেকুৱা তুমি তোমাৰ দাদাক ক'লেই হ'ল তেতিয়া তোমাৰ দাদাও ভাল সকলোৰে ভাল হ'ব তুমি চিন্তা কৰিব নালাগে ভয় কৰিব নালাগে তুমি মই ফোনটো লগাই দিম কিয় আহি আছে বাদ দে এইবিলাক কথা ব'ল নাযাওঁ এক মিনিট আছে মোবাইলটো পানী পুৰা আহিছোঁ হেল্ল' হেল্ল' ভি মই পুলিচ ইনস্পেক্টৰ অৰ্জুনে কৈছোঁ তই নিশ্চয় মোক চিনি পাইছ তই যিটো খেল খেলি আছ সেইটো খেল কেতিয়া আগতে মই জানো গতিকে তই নিজকে আমাৰ হাতত চিধা চিধা কলাই ভালে ভালে কৈছোঁ আপুনি কি মোক পোহনীয়া কুকুৰ পাইছে নেকি যে আপোনাৰ কথা মতে মই উঠা বহা কৰিম তই পোহনীয়া কুকুৰৰে মোৰ ভৰিত পৰিব লাগিব কাৰণটো হ'ল তোৰ ভণ্টি আমাৰ ওচৰত তাই যদি কেনেবাকে কিবা হয় তোৰ পৰিয়ালৰ ডেড বডিও বিচাৰি নাপাবি ৰাতি পিচ পিচ কৰি পেলাম কথা পাত বুলি আৰু দাদা মোক বচোৱা প্লিজ নহ'লে ইহঁতে মোক মাৰি পেলাব তই চুপ মনে যদি ভালে থকাটো বিচাৰ তই ভালে ভালে আমাৰ ইয়াত আহ গৈ আছো ৰখক সাৱধান হৈ থাকিব আপোনাৰ লগত মোৰ কাজিয়া কৰিবলৈ মন যোৱা নাই মোৰ ভণ্টি ক'ত আছে কওক ক'ত আছে তোক লাগেতো যা তোৰ ঘৰত যা আৰামছে শুই আছে তোৰ ভণ্টি কি এই তোক ধৰা এইটো আমাৰ প্লেনহে আছিল তোক আজি বহুত বেয়া কৰিছে ইনস্পেক্টৰ সাৱধান অসমবাসী ঠিকেই সাৱধান ৰাখিবা আজিকালি আমাৰ এই ৰাজ্যখনতে এনেকুৱা বহুতো ঘটনা হৈ গৈছে এই ঘটনাবোৰৰ বাবে আমি সঁচাই লাজুত হ'ব লাগে কাৰণ মানৱ জাতিটোৱে এনেকুৱা বহুতো মানুহ আছে যিয়ে ভণ্ড বা ৰূপ লৈ এজন ভগৱান বাবা আচলতে এজন ভগৱান হয় ভগৱানৰ ৰূপ লৈ পেলাই আমাৰ পৰা পইচা চুৰ কৰে বা এনেকুৱা বহুতো কাম কৰে সেইবাবে আমি সকলোৱে সাৱধান থাকিব লাগে